বন্ধুসকল, সকলো দেশৰে বেলেগ বেলেগ আইডেণ্টিটি থাকে আৰু জাপান হৈছে এখন এনেকুৱা উন্নয়নশীল দেশ য'ত পৃথিৱীৰ ভিতৰত ২ নম্বৰত পৰে। ইয়াৰ টেকন'লজি আৰু জাপানখন হৈছে আমাৰ ভাৰতত থকা ৰাজস্থান দেশখনৰ দৰে ডাঙৰ। ইয়াৰে মাটিকালি হৈছে ৩,৭৭,৯৭৫ কিলোমিটাৰ স্কুৱেৰ ফুট। ২০১৮ ৰিপৰ্ট এটাৰ অনুসৰি ইয়াৰে জনসংখ্যা হৈছে ১২,৬৫ লাখ। ইয়াতে ইমান কম জনসংখ্যা হৈও মানুহৰ লাইফষ্টাইলটো বহুত হাই, কাৰণ ইয়াতে কষ্ট কৰে। আমাৰ ভাৰততকৈ বহুতেই বেলেগ ইয়াৰ লাইফষ্টাইলটো। পৃথিৱীৰ ভিতৰতে কৰোণা মহামাৰী ১৬,৬২৮টা কেছ ওলাইছিল জাপানত। পৃথিৱীৰ ৪০ নম্বৰ স্থানত আহিছে। ইয়াৰে ১৬,৬২৮টাৰ ভিতৰত ১৩,৬১২টা কেছ ৰিকভাৰ হৈছে। ইয়াতে আগৰ পৰাই মানুহে ছ'চিয়েল ডিষ্টেন্স আৰু মাস্ক পিন্ধি ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল। তাৰ বাবে কৰোণাৰ কেছ ইয়াত কম ওলাইছিল। সুৰক্ষাৰ কথা ক'বলৈ হ'লে যিকোনো সময়ত জাপানে মুস্কিল সময়ৰ কাৰণে ৰেডি হৈ থাকে। ৰিচাৰ্চ অনুসৰি বছৰত ২,০০০ৰ অধিক ভূমিকম্প হয় আৰু ইয়াত ডেইলি ১ বা ২টা ভূমিকম্প গৈয়ে থাকে। জাপানৰ এডুকেশ্যন ছিষ্টেমৰ কথা ক'বলৈ হ'লে আমাৰ ইণ্ডিয়াত সৰু সৰু ল'ৰা-ছোৱালীবোৰক নম্বৰৰ পিছত দৌৰাই থাকে আৰু জাপানত মৰেল ভেলুজ দিয়ে। সেইকাৰণে ৩ বছৰ ইয়াত সৰু ল'ৰা-ছোৱালীবোৰৰ পৰীক্ষাই নাপাতে। সৰু ল'ৰা-ছোৱালীবোৰক শিকোৱাৰ কাৰণে ফ'কাছ কৰে ইয়াতে। বাকী স্কুলবোৰত সৰু ল'ৰা-ছোৱালীবোৰে গৈ লেতেৰা খেচৰা কৰে, কিন্তু জাপানত সৰু ল'ৰা-ছোৱালীবোৰক স্কুলৰ গোটেই চাফাই কাম কৰিব দিয়ে আৰু ইয়াৰে টিচাৰসকলেও লগ লাগি কামখিনি কৰে। জাপানৰ মানুহৰ অনুসৰি ল'ৰা-ছোৱালীবোৰে নিজৰ কাম নিজে কৰিলে তেতিয়া ছেল্ফ ডিপেণ্ডো থাকি যাব আৰু যিকোনো কাম কৰাৰ কাৰণে ভয় নকৰে। অকল স্কুলতে নহয়, বাকী জেগাবোৰো ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে, কাৰণ স্কুলত শিকোৱা কথাবোৰ ল'ৰা-ছোৱালীবোৰে ফ'ল' কৰে। তাৰ কাৰণে চাফ চাফাই কৰি ৰাখে এই জেগাবোৰ। আৰু ইয়াতে পলিউশ্যনো বহুত কম, কাৰণ মানুহে দামী দামী গাড়ী ন'লে চাইকেল ব্যৱহাৰ কৰে। তাৰ কাৰণে মানুহে ফিজিকেলি ফিট আৰু পলিউশ্যন কম থাকে ইয়াতে। সেইবাবে পেট ওলা মানুহৰ সংখ্যা কম ইয়াতে। আৰু ইয়াতে অফিচত যোৱাৰ পিছত আপুনি টোপনিও যাব পাৰে, কাৰণ ইয়াত টোপনি যোৱাটো বহুত ভাল বুলি মানে। আৰু ইয়াতে টোপনি যোৱাটো সম্পূৰ্ণভাৱে লিগেল। আৰু এই প্ৰক্ৰিয়াটোক ইয়াতে এমপ্লয়েঞ্চ নামেৰে জনা যায়। আৰু জাপানৰ টেকন'লজিৰ কথা ক'বলৈ গ'লে বুলেট ট্ৰেইনৰ নাম নিশ্চয় শুনিছে আপোনালোক। আৰু ইয়াৰে ট্ৰেইনবোৰ লেট হ'লে হায়েষ্ট 30 ছেকেণ্ড বা 1 মিনিট, তাৰ ওপৰত ট্ৰেইন লেট নহয়। আৰু আমাৰ ইণ্ডিয়াৰ কথা ক'বলৈ গ'লে বহুত ঘণ্টাকলৈকে কেতিয়াবা ট্ৰেইন লেট হৈ থাকে। ইয়াৰে ইউৰিকা মমছ লাইন ট্ৰেইনবোৰ বিনা ড্ৰাইভাৰৰে চলি থাকে। জাপানৰ জনসংখ্যা কম হ'লেও ইয়াত ৰবটৰ দ্বাৰাই সকলো কাম কৰে। আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক।